হেল্ল' এভৰিৱান, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই 2টা দিনৰ ভিডিঅ' একেলগে মিলাই দিছোঁ। মাজে সময়ে আকৌ মই ভিডিঅ' কৰিবলৈ পাহৰি যাওঁ নহয়, সেইটো কাৰণে এই অফিচৰ পৰা আহি পটাপট কাপোৰকেইটা ভৰাই লৈছোঁ। ইয়াকো শুৱাই দিলোঁ আহিয়ে লগালগ, নহ'লে আকৌ ই নুশুৱে মানে, খুব দিগদাৰ শুৱাবৰ কাৰণে। তাৰপিছত বোলো পটাপট কাপোৰখিনি ভৰাই লওঁ। ইফালে আকৌ কাপোৰ কেইটামানো ইস্ত্ৰি কৰিব লগা আছে, যিহেতুকে এতিয়া ভাদ মাহ, গতিকে ভাবিলোঁ দেওবাৰে বোলো ঢেকীয়াখোৱা নামঘৰ মইনাপৰীয়া আউনীআটী তেনেকৈ গৈ আহোঁ বুলি, যিহেতু প্ৰত্যেক বছৰে যোৱা হয়েই ন, সেইটো কাৰণে। আৰু এইফালে চাওকচোন, এই সৰু সৰু কুৰ্তাবিলাক যে ইমান বেছি মৰম লাগে ন। তাৰ মাজতে আকৌ মই ইয়াকো চাই আছোঁ, কাৰণ আকৌ উঠি যায় বুলি ভয়ো লাগে নহয়, কাৰণ মই ইটো ৰুমত ইস্ত্ৰি কৰি আছোঁ যিহেতুকে। আৰু ইমান বেছি গৰম হৈছে নহয়, মই এয়া চাওকচোন ঘামি জামি অৱস্থা বেয়া। তাৰপিছত আৰু ভিডিঅ' কৰা নহ'লে। এয়া হৈছে নেক্সট ডে', মানে ছানডে দিনা ভিডিঅ' হয়। ডাইৰেক্ট গৈ পাই গ'লোগৈ ঢেকীয়াখোৱা বৰনামঘৰ। মই পিছত মানে ভিডিঅ' কৰাই নহ'লে মইনাপৰীয়া নামঘৰ আৰু আউনীআটী সত্ৰত, কাৰণ সন্ধিয়া হৈ গ'ল যে। আৰু এটা কথা এইবাৰ কি জানেনে, মানুহ একেবাৰেই কম। আনকালে মানুহৰ সমাগম ইমানেই বেছি হয়, খুব বেছি ভিৰ হয়, কিন্তু এইবাৰ একেবাৰে মানুহ নাই বুলিয়ে ক'ব পাৰি। কিয় বা নাজানো, আৰু মই মনতে ভাবিছোঁ যে বানপানীয়ে যিহেতুকে মানুহক বহুত বেছি অনিষ্ট কৰিলে, সেইকাৰণে হয়তো মানুহৰ সমাগমটো কমো হ'ব পাৰে, নাজানো। আৰু পিছত হয়তো আহিবও পাৰে, যিহেতুকে এতিয়া প্ৰথম হৈছেহে। তাৰপিছত শৰাই বস্তুখিনি দি আমি এইফালে চাকি জ্বলাবৰ কাৰণে গ'লোঁ। আৰু ইয়াতো চাওকচোন মানুহ একেবাৰে নাই, আনকালে মানে একদম লাইন পাতি পাতি থাকিব লগা হয়। তাৰপাছতে আমি ভিতৰৰ ফাললৈ সোমাই গ'লোঁ, তাতে ধুনীয়াকৈ পাঠ বহি আছে। আৰু এয়া আমি প্ৰসাদো পালোঁ, আমাৰ এজনে পূৰা বহি লৈ খাই আছে। তাৰপিছতে এয়া সেৱা কৰিছে দেখিছে, সি মানে গৈ খুব বেছি ভাল পায়। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ দেই, বাই বাই।